Hey guys, মই আপোনাক পুনৰবাৰ মই এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি মামা ঘৰত হ'ল তৃতীয় দিন পৰহি আহিলোঁ কালি থাকিলোঁ আৰু আজি যোৱা কথা আছিলে ঘৰলৈ কিন্তু আজি ইহঁতে ৰাখিছে আজি ৰৈ দিওঁ আৰু কাইলৈ যামগৈ একেবাৰে আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব কি দেখাব পাৰোঁ নাজানো আজি দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকিব শেষলৈকে ভিডিঅ'টো দেখাই পঢ়িবলৈ লৈছে এতিয়া হয়নে কি পঢ়িছা তুমি A B C D তাৰপিছত তুমি কোন স্কুলত পঢ়া কৈ দিয়াচোন টাউন প্ৰাথমিক বিদ্যালয় এক নং টাউন প্ৰাথমিক বিদ্যালয় ক'ত হয় সেইখন নাট্যমন্দিৰৰ ওচৰত ক'ত মানে জিলাখন যোৰহাট নে শিৱসাগৰ নে ক'ত শিৱসাগৰ তাৰপিছত তাৰ ওচৰত কি আছে আৰু স্কুল ছুটি দিয়ে টিফিন খাবলৈ দিয়ে নাই টিফিনত কি লৈছা মেগী নিয়া আৰু চকলেট নিয়া তুমি পাৰিছা নাই এতিয়া পঢ়িবলৈ কি লিখিছা চাওঁ দেখাই দিয়া আকৌ ABCD লিখিছা না আৰু ডাউনটা লিখিছে চেল্ফি কৰি থোৱা আছে কাৰণে এখন কি কিতাপ এতিয়া সেই বাইদেৱে মাৰিছা নাই স্কুলত চব পাৰিছা নে লিখিব এতিয়া মই তোমাক লিখিবলৈ দিছিলোঁ সেয়া কি কৰিলা মই লিখিবলৈ দিয়াখিনি মই লিখিবলৈ যে দিছিলোঁ ক'ত আছে এয়া মই দি থৈছোঁ লিখিবলৈ ফৰ এপ্ৰিল বিফৰ বল হয় নাই একদম জেডলৈকে দি থৈছোঁ খালি নাই লিখা চাপতে দেখুৱাম এইখন লিখিলে যোনে আখৰ একেবাৰে পাহাৰ ভৈয়াম গোটেইখন বিয়পি পৰিছে আৰু তাৰপিছত এয়া আছে লিখিবলৈ এয়া কোনে লিখিব এয়া এই মানুহে চাই আছে আকৌ তুমি লিখি দেখাই দিয়া লাষ্টলৈকে লিখা লিখা কি এজনী লিখা আকৌ পলালে পঢ়িবলৈ ইমানেই ভয় আৰু এয়া ইফালে আকৌ ব্লগ বনাব লাগে দেই ৰাতিপুৱাৰ পৰা মোক খাই মাৰিছে মাইনী ব্লগ বনা মই পঢ়ি দেখাম তই দেখাই দিবি মই কি লিখিছোঁ ব্লগ বনা সেই বুলি কৈছে কিন্তু এতিয়া যেতিয়া মই ব্লগ বনালোঁ সি পলাই দিলে দেখিছে কেনেকুৱা বস্তু তোক দিম তোক নুলিয়াওঁ আৰু মই ব্লগত নুলিয়াওঁ আৰু দেই মই ব্লগ নকৰোঁ আৰু বেয়া পালোঁ তোক কাক কোচত লৈছোঁ মোক লওঁচোন না কোচত দাঙিব পৰা নাই চাওঁ ইমান গধুৰ তই বেয়া গধুৰ গ'ল দেখোন ইমান গধুৰ কেনেকুৱা হ'ল তই কি খাইছ কচোন কি খুৱাইছে মায়ে মেগী খুৱাইছে মোৰ গালখন আহিব এতিয়া গালখন মই যামগৈ নহয় আজি যামগৈ মই মোক কেলৈ যাব নিদিয়া কোৱাচোন তুমি মোক ভাল পায় কাৰণে যাব নিদিয়া হয় নাই মইতো কাইলৈ এনেও যামগৈ কাইলৈতো মই এনেও যামগৈ তই ভাল পালেও যাম মই বেয়া পালেও যাম তই ব'ল আকৌ মোৰ লগত যাবি নে যাবি এইটো মেকুৰী এটা শুই আছে স্মৃতি কি দিছা মেকুৰী সদায় এনেকৈ শুই থাকে এইটো ভাং খোৱাৰ আগতে অকল শুইয়ে থাকে এনেকৈ ন মেকুৰীটো খাই মেলিহে লিখে মানে এতিয়া বল হৈ গ'ল বেছিকৈ পাৰিব ন লিখিব কাগজ ফাটি যাবগৈ চিটো লিখা ভালকৈ লিখিব লাগে কি লিখি যাব হ'ব ভালকৈ লিখা ইমান ডাঙৰকৈ লিখিম লিখ যেনেকৈ লিখ তেনেকৈ লিখচোন চি একদম ঘূৰাইহে দিয়ে ডিটো ইমান শকত ইমান শকত চাচোন ডিটো এইটো পেটুৱা দি এইটো এইটো পেটুৱা দি তোৰ নিচিনা একদম খোৱা বস্তুৱে তত নাই খাওঁতে বহুতেই তত নাই কিটো এইডোখৰ পৰা নে এনেকৈ সমানকৈ নিবি আকৌ বুলি কৈছা না কেনে কেনে মাইনে ভিডিঅ' কাৰণে কৈছা দেই তইহে লাজ পাবি হ'ব পেটুৱা দিয়ে এই ফলি থা কেটি লৈ চাগে ভালকৈ লিখা আকৌ জানো এনেকৈ দিয়া চিলেট তোক খোৱাহে দেখিব চবেই ফলি টকা কেটি লৈছে চা বহি দিয়ে এনেকৈ ঘূৰাই দিয়ে নহয় এনেকৈ দিয়ে চটলে এনেকৈ দি এনেকৈ ঘূৰাই দিয়ে এইটো দি থাক এনেকৈ দি দে এনেকৈ পদডাল দি থাক মানে হ'ব নালাগে
এটা পাৰি নি এল হৈছে এল এডাল এনেকে দিয়ে এনেকে এৰা এইফালে এইফালে এনেকে এনেকে নহয় এনেকে সেই তলৰ হেডাল দিলে এডাল অকণমান অংকটো এন এনেকে এইটো গোটেই দি তই কোনে জানো মানে জানে হিয়া অঁ সেইটো অঁ এন এনেকে এনটো অঁ অঁ হ'ব দে হ'ব কি সেইটো নহয় কম বুলি কয় আকৌ এন সেইকণতে শেষ হয় এনটো অ' এইটো আলু গুটিটো অঁ গোলটো পি এনেকে দি এনেকে দিয়ে পিটো পিটো পি কিউ গাইছ মই এতিয়া খামতে শেষ হৈছে হয় নাই খাওঁতে হৈছে কিউ কিউ শূন্যটো দি এনেকে কাটি দিলে পেটটো শক্তি আহিলেহে আকৌ বেছি লিখিব পাৰি হয় নাই জিঅ'টো কৰি দি পেটটো কাটি দিয়ে কিউ এই এনেকে শূন্যটো দি এনেকে কাটি দিয়ে পেটটো কিউটো তোক স্কুলৰ পৰীক্ষাত কোনে এনেকৈ শিকাই দিবগৈ আৰ ইফালে লিখা আৰ এনেকে অঁ সেইটো জানে আৰ গোটেই কথা আছে কম বুলি কৈ থাকে কমকে লিখিছা কয় নিচিনা এছ এছ ফৰ চান এনেকে লিখে এনেকে নহয় এনেকে জানি তেনেকে দিয়ে লিখা চিটো মানে সাপডালৰ নিচিনা যে এনেকুৱাটো যে সাপডাল যে নহয় এনেকে যে এছটো এইটো এইফালে কয় চাওঁ এনেকে দিয়ে এছটো এনেকে দিয়া ধেৰ মনত পৰিছে টি 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 লিখা আকৌ কেতিয়া দুখ পালানো তুমি টি টি এতিয়াহে মনত পৰিছে টি টি আইটো কৰি দি ওপৰত এনেকে দি দিয়ে এডাল অঁ সেইডাল ওপৰত এনেকে দি দিয়ে যে সেইডাল দিয়া ভিডিঅ' কৰি আছোঁ এই বেয়া কৰি আকৌ ভিডিঅ' কৰিব লাগে ইফালে ভিডিঅ' কৰিবই লাগে অঁ ইফালে দিয়া সেইডাল ইউ লিখিলে ইউ এনেকে কয় এই চিৰিয়েল লিখা লিখা আছে এনেকে লিখি দিয়ে নহয় নহয় এনেকে এনেকে চা এনেকে এনেকে ইউ লিখা ভি এনেকে দি এনেকে অঁ সেইটো ভি বেকাকে দিব লাগিছে সেইডাল অঁ দবিলো তেনেকে অঁ অঁ তেনেকে আৰু ভিডিঅ' কৰি দিয়া আৰু এনেকে 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 নিজে এনেকে দি এডাল অঁ এনেকে দি অঁ নিজে ভুল কৰি মুখে দম দিছে না অঁ সেইটো অঁ দবিলো লিখা আয়ো মেল খাই গ'ল বেছিকৈ দে মেল খাওঁ এক্স অঁ এইটো লিখা এক্সটো এক্স মই লিখিম এনেকে আছে অঁ সেইটোৱে ভাল লিখিবলৈ এনেকে দি তেনেকে এনেকে আংকাল দি তেনেকে দি ৱাই লিখাই পালে এইটো নহয় এইটো কাটিব লাগিব এডাল এনেকে দি এনেকে দি ইফালে দি থাকো এডাল সোনকালে দেচোন এডাল ইফালে এনেকে দালি দে ইমান ডাঙৰকৈ দিছোঁ এইটো কি হ'ল এইটো যে কোন তোৰ নামটো কি এনেই পিছফালে নাই নি একো কি আয়ুষ নীল কি লিখ তই হে আয়ুষ নীল কি লিখ কোৱা আকৌ নাথ অঁ আমাৰ নাথ দাদা আকৌ চকৰ দুটা আছে আমাৰ ইফালে মোক কৈ দে চাওঁ 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 ইফালে মোক কৈ দে ইফালে মোক কৈ দে অঁ সেই দুটা কাৰ ঘৰ কাৰ ঘৰ ডাঙৰ ডাঙৰকৈ কৈছে একদম হে গাইজ দুপৰীয়াৰ পৰা ভিডিঅ' কৰিবলৈ হোৱাই নাই দুপৰীয়া আমি ভাত পানী খাই পকাতে অকণমান পৰি আছিলোঁ গোটেইকেইটা মামী মই আৰু ল'ৰা তাৰপাছত শুই থাকোঁতেই মানে আমি কি চালোঁ জয়মতী চালোঁ হয় নাই আমি জয়মতী চিনেমাখন চালোঁ তাৰপিছত টোপনি যোৱা নাই আৰু জয়মতী চিনেমাখন চালোঁ 1 ঘণ্টা তাৰপিছত উঠিলোঁ উঠি পেলাই ইয়াক লিখিবলৈ দিলোঁ লিখোঁতে ভিডিঅ' কৰিছিলোঁ অকণমান তাৰপিছত ভিডিঅ' কৰা নহ'ল আৰু চাহ তাহ খালোঁ চাহ তাহ খাই আমি এনেই বাৰীফালে ওলাই গ'লোঁ আৰু ভিডিঅ' চিডিঅ' কৰা নাই এতিয়া ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ মানে আকৌ ল'ৰাক পঢ়াবলৈ লৈছোঁ এতিয়া মাকে ভাত পানী বনাই আছে সন্ধিয়া এতিয়া 7টা মানে বাজি গ'ল মাকে ভাত বনাই আছে কাৰণে মোক কৈছে চানডে মনডেকেইটা পঢ়াই দিবলৈ কিন্তু ই চানডে মনডে নাগায় ভালকৈ কি কি গাইছে অঁ চানডে মনডে পিছত একদম ছেটাৰডে ছেটাৰডেটো আগত লৈ আহে হয় নাই আৰু সেই অসমীয়াত গালে সোমবাৰ মঙলবাৰ গাব শনিবাৰ দেওবাৰ গাই থৈ দিব মাজৰকেইটা নাগায় এতিয়া আমাৰ মাইনী যদি ব্লগটো যদি শ্বেয়াৰ কৰি দিয়া নাই শ্বেয়াৰ কৰি দিব শ্বেয়াৰ দিব হয় নাই অঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সেইবোৰ কথা বহুত জানা কিন্তু বাৰকেইটাৰ নাম নাজানো যে হা কিয় এলাতে পঢ়িব নোৱাৰে গম পায়নে গাইজ আপোনালোকে কমেণ্ট কৰিবচোন দেই এতিয়া আমাৰ ল'ৰাই গাব
গাব দেই হেৰি গাব Sunday, Sunday Monday, Tuesday, Friday, Saturday. Saturday সমাপ্ত কৰি থৈ দে মাজৰকেইটা নোগোৱাকৈ আপোনালোকক দেখাই আছোঁ ৰ'ব ভালকৈ Monday, Tuesday, Tuesday Tuesday, Wednesday, Thursday Thursday, Friday, Saturday. এতিয়া সোমবাৰ মঙলবাৰকেইটা ভাগত ধৰি গ'ল সোমবাৰ, মঙলবাৰ, বুধবাৰ, শনিবাৰ, শনিয়ে দেৱে এইফালে গাবা শনি আৰু দেৱে দুটা বাকীকেইটা কোৱা সোমবাৰ কোৱা শুক্ৰবাৰ, সোমবাৰ কোৱা সোমবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ বৃহস্পতিবাৰ, এটা গ'ল বৃহস্পতিবাৰ বৃহস্পতিবাৰ, শুক্ৰবাৰ শুক্ৰবাৰ, এইফালে শুক্ৰবাৰ, এটা কি আছিলে শনি আৰু দেও, শনিবাৰ আৰু দেও, আকৌ বুধবাৰ, মঙলবাৰ, শনিবাৰ, আকৌ শনি আৰু দেৱে নক'বা ফাৰ্ষ্টত ই শনি আৰু দেৱে একদম আগত আৰু বাকীকেইটা কোৱা শনিবাৰ, মঙলবাৰ, শনি আৰু দেৱে এইফালে গাবা শনিবাৰ, এইটো মঙলবাৰ, সোমবাৰ কোৱা সোমবাৰ, মঙলবাৰ, দেওবাৰ, দেও আৰু শনি শনিয়ে দেৱে এইফালে নেগাবা শনি আৰু দেও দেই শনি কোনটো আঙুলি? এই শনি এইটো আঙুলি আৰু দেও এইটো আঙুলি এটা নেগাবা শনি এইটো আঙুলি, দেওবাৰ এইটো আঙুলি। বাকীকেইটা কোৱা এতিয়া ৰ'বা বাকীকেইটা কোৱা আমি না না নকৰোঁ মই ক'তো নিদিওঁ নহয় নহ'লে তোমালোকে মই নিদিওঁ পাৰিহে দিম Sunday, Monday, yeah, Sunday, Monday. আঙুলিত ধৰি গাড়ীকেইটা মই লিখি থৈছোঁ নহয় So guys, balik dia. ই Sunday, Monday, 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 Mongolbar, Deobar, Soombar. তেনেকৈ গালে মানুহে ডিছলাইক Nanti কৰি kita দিব pernah ada balik ya? মানুহে ডিছলাইক কৰিব আহে মঙলবাৰ শনিবাৰ গালে ফাৰ্ষ্টৰ পৰা গালি Soombar, Mongolbar, Budbar, Shonibar, শনি দেও নেগাবি প্ৰথমতে ভালকৈ গা Soombar, Sesuaba, শুক্ৰবাৰ পিছত এটা চানডে মনডে কেইটা Sunday, Monday, Tuesday, Saturday, Wednesday, থাৰ্ছডে Thursday, Friday, Saturday. তোক মানুহে বেয়া বুলি ক'ব এতিয়া ভালকৈ ক'ব স্কুলৰ মেমে চাব স্কুলৰ আজি দিনটো ইয়াৰ লগতে বিজি থাকিলোঁ কাইলৈ যাম বুলি কৈছে সেইটো কাৰণে তাৰপিছত আপোনালোককো দেখুৱাই থাকিলোঁ ইয়াৰ লগত কি কৰিলোঁ দিনটো আজি হয়নে ৰাতিপুৱাও পঢ়ালোঁ দুপৰীয়াও পঢ়ালোঁ ৰাতিও পঢ়ালোঁ আজি মই ল'ৰাটোক চোকা কৰি থৈহে যাম আৰু কাইলৈ যাওঁতে হয়নে ল'ৰাটো একদম চোকা কৰি থৈ যাম আৰু মই পঢ়াই হয়নে Loke, okini teza. যাবা Tebal. আহিয়ে ভাঙিলেগৈ Aye mangi, doza pula. আজি মানে আমি দিনত তোলা আৰু তেজা সাধুটো চাই আছিলোঁ তাৰপিছত সেই তাত মানে সেই সপিনীয়েকক মানে এনেকৈ কি বৰফুলে ঠেলা মাৰি পেলাই দিয়ে বৰকাষ্ট হয় বুলি মই এনেকৈ বিছনাখনতে বহি আছিলোঁ সিও মোক ঠেলা মাৰি পেলাই দিছে যা মাৰিনি তয়ো বোলে বৰকাষ্ট হয় বোলে বৰ বহি এই বুলি কৈছে দুষ্ট ল'ৰা কি হ'ল এতিয়া বৈষ্ণৱৰ ভিডিঅ' চাই পেলাই মনটো বেয়া হয়নে বৈষ্ণৱে হেনো দুবাৰ ডিম্পুক লগ পালে বোলে হিংসা লাগিছে সেইটো কাৰণে হয়নে কি হ'ল কেছটো কি হ'ল মোক কোৱা তুমি ভালকৈ কোৱা কৈ দিয়া Dimbu duba log kole gago, kaya ba log kolu. কেতিয়া এবাৰ লগ কৰিলে Tono agot. Tono agot. কোৱা ফুটনিটো চা কেতিয়া লগ কৰিলে Kuponi? Kami photo man aslu dimbu dalogot. Dimbu dalogot ami photo aslu, edukon kali delete kori dibu. ডিলিট কৰি দিলে ফটোখন খালি তাৰপিছত আৰু কালকে ফটো মাৰিছিলা Tasut bakalan. বৰখাই লগ এতিয়া ফটো মাৰিলা পেঞ্চিল Bakalan ni guhat la isla dai. অঁ Kita milak kali. ফটোখন মিলি গ'ল Edukon lo delete kori dilu. ফটোখন ডিলিট হৈ যায় ন তাৰপিছত আকৌ ভাস্কৰৰ লগত ফটোখন Koisu. সেইখনহে আছে হয়নে সেইটো কাৰণে বৰ ফুটনীয়া হয়নে Kalau aku mau mone gue sih. তাক কেনেকৈ লগ পালি তই ভাস্কৰে লাগে Pas kau dah jalan isla aku. ক'লৈ আহিছিলে Buat lah. এইখন গুৱাহাটী নেকি কিবা কি এখন Kalau kau শিৱসাগৰ sip sakor. শিৱসাগৰ নহয় দেই শিৱসাগৰ আজি হ'ল নেক্সট ডে কালি ৰাতি আৰু ভাত পানী খাই ভিডিঅ' কৰা নহ'ল আৰু আমি দুটা ৰেডি ওলাই সি স্কুল যাবলৈ ওলালে মই ঘৰ যাবলৈ ওলালোঁ তেতিয়া 8টামান বাজি গৈছে আৰু তাৰ স্কুল টাউনত যিহেতু সেইবাবে সোনকালে যাবলগীয়া হয় আৰু মামাই মামীক থ'বলৈ লৈ গৈছে তাৰপিছত আমাৰ দুটাক নিবহি আমি এতিয়া ৰেডি হৈ আছোঁ মই তাক জোকাই আছিলোঁ এলিয়েন বুলি এইটো আমাৰ এলিয়েন চাওকচোন কি মৰম লগাকৈ বহি আছে আৰু কিনো চিন্তাত ডুব গৈ আছে বৰষুণৰ ফালে চাই একদম পৰিয়ে যাব খুজিছিলে ইমানেই তাৰমানে চিন্তা হৈছে আৰু আমি এতিয়া আহি আছোঁ টেম্পুত মামাই মামীক থৈ আমাক নিবলৈ আহিছিলে আমি আধা বাট আহি থাকোঁতে বহুত বেছিকৈ বৰষুণ দিলে সেইকাৰণে মামাই আমাৰ দুটাক টেম্পুত উঠাই দিলে আৰু সি যিহেতু পিন্ধিয়ে আছিলে ৰেইনকোট কিন্তু মোৰ একো নাছিলে সেইবাবে আমাক টেম্পুতে উঠাই দিলে আৰু এতিয়া আমি টেম্পুত আহি আছোঁ সি উৰি দিছে টেম্পুতে এয়া স্কুল পাই গ'লহি আৰু আমাৰ দেহা লাষ্টত বহিবলগীয়া হ'ল দেৰিকৈ পোৱা সেইকাৰণে 9ডালতে 5 মিনিট থাকোঁতেহে পালেহি বাই বাই দেই মই যাওঁগৈ দেই বাই সাহিত্য অকাডেমি বঁটা বিজয়ী অসম গৌৰৱ বনফুল কবি প্ৰয়াত যতীন্দ্ৰনাথ দুৱৰা এইখন স্কুলৰে প্ৰাক্তন ছাত্ৰ
পবিত্ৰ আছিলে সেইবাবে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ সেই প্ৰতিমূৰ্তিভাগ আৰু স্কুলখনৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া অকণমান ভিডিঅ' কৰিলোঁ মই আপোনালোকক দেখুৱাওঁ বুলি মই আগতে দেখা নাছিলোঁ এখন স্কুল আজি প্ৰথমবাৰৰ কাৰণে আহিলোঁ আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ এয়া আমাৰ শিৱসাগৰৰ গৌৰৱ সঁচাকৈ এই ঠাইডোখৰ বহুত প্ৰিয় মোৰ আৰু মই বস্তু এটা কিনিবৰ কাৰণে এইফালে আহিছিলোঁ তাৰপিছত এতিয়া বাছ ষ্টেণ্ডলৈ যাম আৰু গোটেই যোৰহাটলৈ যোৱা জাৰ্ণিটো নেদেখাওঁ যোৰহাট শিৱসাগৰ কিমানো দেখাই থাকিম আৰু দিনটো পঢ়া শুনাকৈ দেখুৱাই থাকিলোঁ বেলেগ কৰাই নাই বেলেগ দেখুৱাবলৈ সেইবাবে ইয়াৰ লগতে আছোঁ দিনটো এইবোৰকে কৰি আছোঁ সেইবোৰকে দেখুৱাই থাকিলোঁ সেইটো কাৰণে আৰু আজিৰ দিনটো এনেদৰে কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব হেনে তেতিয়াহ'লে আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ বাই 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 কৈ দিয়া আৰু তুমি ভিডিঅ'ত নোলোৱা বাই বাই ভালকৈ কৈ দিয়া আৰু কিমান দিনৰ মূৰত ভিডিঅ' ওলাই ঠিক নাই আৰু মাইনী কাইলৈ আহিব আকৌ কাইলৈ যামগৈহে মই ঘৰলৈ বাই বাই